আজি 25 জানুৱাৰী 2025 বাপদাদাৰ অব্যক্ত সংকেত হৈছে মনৰ সেৱা হৈছে দেহতৰ সেৱা। যিমানেই তোমালোকে মনেৰে পানীৰে নিজে আদৰ্শ হবা, তেতিয়া আদৰ্শ দেখি স্বতঃস্ফূৰ্তভাৱেই আকৰ্ষিত হ'ব। যিকোনো স্থূল কাৰ্য কৰি থাকিও মনেৰে প্ৰকম্পন বিয়পাই থকাৰ সেৱা কৰা। যেনেকৈ কোনোবা ব্যৱসায়ী হ'লে তেতিয়া তেওঁ সপোনতো নিজৰ ব্যৱসায় দেখে, তেনেকৈ তোমালোকৰ কাম হৈছে বিশ্ব কল্যাণ কৰা। এয়াই তোমালোকৰ বৃত্তি। এইটো বৃত্তি স্মৃতিত ৰাখি সদায় সেৱাত ব্যস্ত হৈ থাকা। ওম